This is Halloween. বিদ্যালয় পৰিচালনা সমিতি লগতে বিষয়ববীয়াসকল উপস্থিত আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীকে ধৰি সমীক্ষা কৰি বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অতিথিবৃন্দ আজি প্ৰথম কাৰ্যসূচী হিচাপে ভাতগাঁৱত মজলীয়া বিদ্যালয় বৃক্ষৰোপণ কৰিব আমাৰ চৰ্দাৰ বিভাগৰ ছাৰ শ্ৰীযুত পবিত্ৰ কুমাৰ সোণোৱাল ছাৰ তেখেতক বৃক্ষৰোপণ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। লগতে তেখেতক সহায় কৰিব বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীমতী জ্যোতি বেগু ডাঙৰীয়া। মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়াৰ প্ৰমুখ্যে এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উন্নয়ন সমিতি অভিভাৱিকা মাতৃ গোটৰ সদস্যসকল আৰু মোৰ শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল তথা এই বিদ্যালয়ৰ শিক্ষাগুৰুসকল, জয়তে মই আপোনালোক সকলোলৈকে মোৰ আন্তৰিক আৰু শুভেচ্ছা জনাইছোঁ। আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা উদযাপিত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ, এই উৎসৱটি আপোনালোকৰ এই বিদ্যালয়ত এই অভাজনক বহিঃমূল্যায়ক হিচাপে নিযুক্তি দিয়াত মই আজি ইয়াত সমবেত হৈছোঁ। আজি এতিয়া এই উৎসৱৰ প্ৰথম কাৰ্যসূচী হিচাপে আপোনালোকৰ বিদ্যালয়ৰ তৰফৰ পৰা এটি গছপুলি ৰোপণ কৰিবৰ কাৰণে অনুৰোধ কৰিছে। গতিকে মই এই কাৰ্যসূচীটো আৰম্ভ কৰিবলৈ লৈছোঁ। কিন্তু তাৰ আগতে মই এটি অনুৰোধ যে আপোনালোকৰ আজি যিটো কাৰ্যসূচী হাতত লৈছে, এই কাৰ্যসূচীৰ দ্বাৰাই Pas Agdor, Bis Nabna, Hopoti, of your Hogan.
আৰু কিমান গুণোৎসৱৰ মাজতে শ্ৰেণীকোঠাতে শিক্ষক অমৰজিৎ দত্তৰ মৃত্যু অভিজিত 20 জুনত ঘোষিত হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল